Asa Dinabad. Zindabad, Zindabad. Asa long live. Long live, long live. Kamakya Persat Asa Murdabad. Murdabad, Murdabad. Kamakya Persat Asa Murdabad. Murdabad, Murdabad. BJP Sarkar hai hai. Hi, 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 hi. BJP Sarkar hai hai. Hi, 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 hi. BJP Sarkar go back. Go back, go back. Asa long live. Long live, long live. Asa long live. Long live, long live. কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰিছে। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আসাম মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত যে নেকি মাজবাট চাহ বাগিচাৰ গুদ্ৰি ফিল্ডত আমি কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ। সেইটোৰ কাৰণে তেওঁ যোৱা 24 তাৰিখে যে নেকি এটা টিভি চেনেলত গৈ আমাৰ অসমৰ আদিবাসী জনগোষ্ঠীৰ যে নেকি জনজাতিকৰণৰ কাৰণে পূৰ্বৰ পৰা আমি দাবী কৰি আহিছোঁ, তেওঁ সেই জনজাতিকৰণক লৈ যি নেকি বিৰূপ মন্তব্য কৰিছে। অসমৰ আদিবাসী জনগোষ্ঠীৰ যে নেকি হিন্দু খ্ৰীষ্টানৰ কথা কৈছিলে, যিসকল খ্ৰীষ্টান মানুহ আছে তেওঁলোকে জনজাতিকৰণ পোৱাটো অসম্ভৱ বুলি কৈছিলে। সেইটোৰ কাৰণে আমি কামাখ্যা প্ৰসাদ তাছাক আমি সুকিয়াই দিব বিচাৰিছোঁ। আৰু যিটো কথা তেওঁ কৈছিলে নিউজ চেনেলত, আমি এই কথাটোক আমি ধিক্কাৰ জনাইছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে। কাৰণ চাওক, অসমৰ গোটেই ভাৰতবৰ্ষৰ আদিবাসী জনগোষ্ঠী এটাই আদিবাসী। আমি কোনোদিন ভাগ ভাগ কৰিব বিচৰা নাই। এই বিজেপি চৰকাৰৰ যে নেকি MP কামাখ্যা প্ৰসাদ তাছা কাজিৰঙা লোকসভা সমষ্টিৰ MP, তেখেত যি বিৰূপ মন্তব্য কৰিছিল, সেই বিৰোধ মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। যেতিয়ালৈকে কামাখ্যা প্ৰসাদ তাছাই যেতিয়ালৈকে এই কথাটো কোৱাৰ পিছত তেওঁ যদি ক্ষমা নিবিচাৰে, তেতিয়াহ'লে গোটেই অসমত গোটেই বাগানে বাগানে তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰা হ'ব। কাৰণ পূৰ্বৰ পৰাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জনজাতিকৰণ বিচাৰি আহিছে। আজি চৰকাৰে কৈছে আপোনালোকৰ জনজাতিকৰণৰ কাম 90% হৈ গ'ল, 10% ক'ত গ'ল? এতিয়া বিজেপি চৰকাৰৰ সময়সীমা পাৰে হৈ গ'ল। আগন্তুক 2026 বিধানসভা ইলেকশ্যন আছে। এতিয়ালৈকে আদিবাসী জনগোষ্ঠী, অসমৰ আদিবাসী জনগোষ্ঠী জনজাতিকৰণ পোৱা নাই। সেইটোৰ কাৰণে আমি চৰকাৰকো সুকিয়াই দিব বিচাৰিছোঁ, অসমৰ আদিবাসী জনগোষ্ঠী জনজাতিকৰণ অতি শীঘ্ৰে দিয়ক, নহ'লে অন্যথা ইয়াৰ কিন্তু প্ৰতিবাদ অসমত তীব্ৰতৰ হ'ব বুলি আমি ক'ব বিচাৰিছোঁ। এতিয়া নিৰ্বাচন আহিছে, গতিকে বিজেপিৰ একদম স্পষ্ট কথা। আজি চাওক, আগন্তুক আমাৰ 2 মাহৰ পিছতে BTR নিৰ্বাচন হ'ব। বিজেপিৰ যিসকল ৰিপ্ৰেজেণ্টেটিভ আছে তেখেতসকলে যেতিয়া গাঁও বাগানত সোমাব, বিজেপিৰ ৰিপ্ৰেজেণ্টেটিভসকলক আমি, বিজেপিৰ নেতাসকলক আমি এইটোৱে কথা সুধিম। আমাৰ আদিবাসী জনগোষ্ঠীয়ে গোটেই গাঁও বাগানত এইটোৱে কথা সুধি আছে, কৈ আছে যে বিজেপিৰ নেতাবিলাকক আমি গাঁও বাগানত সোমাব নিদিম। তেওঁলোকে এটাই কথা কৈছে, আমাৰ জনজাতিকৰণৰ কথা ক'ত? তেওঁলোকে প্ৰশ্ন কৰিব। আমাৰ বাগানৰ হাজিৰা 551 টকা দিম বুলি কৈছিলে, ক'ত? সেইটোও প্ৰশ্ন কৰিব। অসমৰ আদিবাসী জনগোষ্ঠী যে নেকি কাষ্ট চাৰ্টিফিকেট আজিলৈকে বিজেপি চৰকাৰ ক্লিয়াৰ কৰি নিদিলে, সেইটোও প্ৰশ্ন কৰিব। সেই প্ৰশ্নৰ যদি উত্তৰ দিব নোৱাৰিব, তেতিয়াহ'লে এই বিজেপিৰ যিবিলাক নেতা, পালি নেতা বাগানত সোমাব, গাঁৱত সোমাব, গোটেই পালি নেতাসকলক আমাৰ ৰাইজে, আদিবাসী ৰাইজে খেদিবৰ কাৰণে প্ৰস্তুত কৰিছে।